Hello guys, welcome back to my YouTube channel. তো আজি ভিডিওটো মই স্মৃতিৰ কাৰণে বনাই আছো। যেতিয়া আমি বুঢ়া হ'ম তেতিয়া এই ভিডিওটো চাই মানে কেনেকুৱা এটা অনুভৱ হ'ব। এতিয়া চাওক আপোনালোকে আগৰ দিনত যেতিয়া কেৱল মাষ্টৰ মানুহেহে ঘড়ী ব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া কি হ'ল লাহে লাহে যুগৰ পৰিৱৰ্তন হ'ল আৰু ঘড়ী সকলোৰে লগত থাকে বা সকলোৰে ঘৰত আছে। কিন্তু আজি আপোনালোকে চিন্তা কৰকচোন, আজিৰ পৰা প্ৰায় 15-20 বছৰমান পিছত এই ঘড়ীৰ যুগটো থাকিবনে নাই? নাথাকে। ক'ত থাকিব? মানে আৰু কিমান ডিজিটেল ইলেক্ট্ৰনিক্স বস্তু আহি থাকিব না। তো এই ঘড়ীৰ যিটো মানে কি ক'ম, এতিয়া বাজে ৰাতি প্ৰায় 12টা পাৰ হৈছে। তো এই নিস্তব্ধ পৰিৱেশত ঘড়ীৰ যিটো কাটাডালৰ শব্দ টিক টিক টিক, সেইটো আমি যেতিয়া বুঢ়া হ'ম চাগে এই শব্দটো আমি আৰু ৰাতি শুনা নাপাম। তো সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাই আছো। তো আপোনালোকে প্ৰায় 1 পৰা 1.5 মিনিটমান এই শব্দটো উপভোগ কৰিব পাৰিব। তো চাই থাকক, দেখাই আছো মই। তো আমাৰ ঘৰত এইটো পুৰণা ঘড়ী আছে এটা। তো এতিয়া বাজি আছে 12:10। তো ইয়াৰ যিটো শব্দটো মই শুনাই আছো। এই ভিডিঅ'টো শেষলৈ চাই আছিলে তেনেহ'লে আপোনালোকক অশেষ অশেষ ধন্যবাদ এই স্মৃতিটো ৰখাৰ কাৰণে। এতিয়া আমাৰ দিনটোতো লাহে লাহে পাৰ হৈ গ'ল বা হৈ গৈ আছে, কিন্তু আমাৰ যিটো ভৱিষ্যত প্ৰজন্ম আহিব সিহঁতে এই ফিলিংছটো নাপায় আৰু। তেতিয়া আমি সিহঁতক কিবা সাধুকথা শুনাব লাগিব যে ৰাতি 12টা-1টালৈকে আমি কিতাপ পঢ়িছিলোঁ। সেই সময়ত চাৰিওফালে কি আছিল? জনশূন্য আৰু নিস্তব্ধ পৰিৱেশ আছিল, কিন্তু মাথো এটা শব্দই আমাৰ কাণত সাৰ পাইছিল, টিক টিক টিক, এই শব্দটো। তো কেতিয়াবা ভৱিষ্যত প্ৰজন্মৰ কথা ভাবি দুখে লাগে, কিন্তু উপায় নাই, যিহেতু সময় পৰিৱৰ্তনশীল, গতিকে আমি সময়ৰ লগত চলিব লাগিব। তো এইখিনি আছিল আজি মোৰ এটা সৰু প্ৰচেষ্টা।